নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ&ডি চেনেলটোলৈ। আজি লৈ আহিছোঁ ভাৰত বুৰঞ্জী 10টাকৈ প্ৰশ্ন উত্তৰ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, আৰ্যসকল প্ৰথম ভাৰতলৈ অহা সময়ত তেওঁলোক আছিল এ যুঁজাৰু, বি পশুপালক, চি বেপাৰী, ডি কৃষক। ইয়াৰ শুদ্ধটো হ'ল বি পশুপালক। আমি ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 2 নম্বৰ প্ৰশ্নটি, আৰ্যসকল মূল্যৰ মান আৰু মূল্যৱান দ্ৰব্য আছিল এ মোহৰবোৰ, বি সোণ, চি গোধন, ডি ৰূপ। ইয়াৰ শুদ্ধটো হ'ল চি গোধন। আমি ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 3 নম্বৰ প্ৰশ্ন, অশ্বমেধ কি? এ মহযজ্ঞ, বি ছাগলী যজ্ঞ, চি ঘোঁৰা যজ্ঞ, ডি নৰমেধ যজ্ঞ। ইয়াৰ শুদ্ধটো হ'ল চি ঘোঁৰা যজ্ঞ। আমি ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 4 নম্বৰ প্ৰশ্ন, কালিদাস ৰচিত শকুন্তলা এখন এ মহাকাব্য, বি কবিতা, চি নাটক, ডি গদ্য। ইয়াৰ শুদ্ধটি হ'ল চি নাটক। শকুন্তলা এখন নাটক। ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 5 নম্বৰ প্ৰশ্ন, মহাভাৰত প্ৰণেতা কবিজন হ'ল এ মনু, বি ব্যাস, চি বাল্মীকি, ডি কালিদাস। ইয়াৰ শুদ্ধটো হ'ল বি ব্যাস। ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 6 নম্বৰ প্ৰশ্ন, ৰামচৰিতমানসখন কোনে লিখিছিল? এ নৱদেৱ, বি তুলসীদাস, চি চৈতন্য, ডি সুৰদাস। ইয়াৰে শুদ্ধটি হ'ল বি তুলসীদাস। আমি ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 7 নম্বৰ প্ৰশ্ন, বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক? এ পাঞ্চাল, বি শাক্য, চি লিচ্ছাভি, ডি কুৰু। ইয়াৰে শুদ্ধটো হ'ল বি শাক্য। আমি ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 8 নম্বৰ প্ৰশ্ন, অৰ্থশাস্ত্ৰৰ ৰচক কোন? এ মেগাস্থেনিছ, বি কৌটিল্য, চি কালিদাস, ডি মনু। ইয়াৰে শুদ্ধটো হ'ল কৌটিল্য। ইয়াৰ পাছৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 9 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত দাস বংশৰ প্ৰতিষ্ঠাতা কোন? এ ইলতুৎমিছ, বি কুতুবুদ্দিন, চি বলবন, ডি ৰাজিয়া। ইয়াৰে শুদ্ধটো হ'ল বি কুতুবুদ্দিন। ইয়াৰ পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 10 নম্বৰ প্ৰশ্ন, বিখ্যাত কুতুব মিনাৰ কোনে সাজিছিল? এ বাহৰাম, বি কুতুবুদ্দিন আইবাক, চি ইলতুৎমিছ, ডি ইব্ৰাহিম লোডি। ইয়াৰে শুদ্ধটো হ'ল ইলতুৎমিছ, চি ইলতুৎমিছ। আজিত আমাৰ 10টা প্ৰশ্ন উত্তৰ ইমানতে সামৰণি পৰিছে। পুনৰ এটা ভাৰত বুৰঞ্জী ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে আপোনাৰ পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবৰ বাবে।